হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল হিতেশ ব্লগ। তো আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ব্লগটো মানে ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই, তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ বৰিপাৰাৰ পৰা। আজিও মানে মুনিবাইদেউহঁতৰ ঘৰতো আহিছোঁ আৰু মুনিবাইহঁত আহি আছে, তো মই আগত গুচি আহিলোঁ আৰু বোলো উদ্বোধনী হ'লে তো দেখাই নাপালোঁ। তথাপিও হে গাইজ দেখছি নে কি মজা একদম। এনেকৈ যদি অলপ ধেমালি নকৰোঁ ভিডিঅ'টো চাই ভাল নাপাব, তো সেইকাৰণে অলপ ধেমালিও কৰিব লাগিব, চিৰিয়াছো হ'ব লাগিব, চব হ'ব লাগিব। দেখছি না এফালে গাড়ী আহিব নোৱাৰে আজি মানে। থাকেদি সোমাই যাওঁ ৰ নেদা আৰু নামটো দেখিছে নীলাচল উৰণ সেইটো। আৰু গাইছ মানে বাদাম আহি সেইকাৰণে বাদামো খাই ল'লো এক পেকেট। দাদা ভাল নে খবৰ? দে দে ঠিক। হা কোনে? মই ইয়াতে থাকো। দে 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 হা চাবলৈ মানে আৰু শংকৰ ক'ত কি খবৰ? আহি এতিয়া আমাৰ গাঁৱৰ চলি এটাও লগ পালোঁ। তো কি খবৰ ভাই? অঁ এটা ডিউটি কৰিছে নে নাই বাৰু? দে দে ভিডিঅ' বনাব আহিছিল আৰু মানে ভিডিঅ'টো কৰাত ইমান এটা ঠিক নহ'ল। মোৰ মোবাইলটো ৰিয়েলমি ছাৰ্ভিচ চেণ্টাৰত থৈ আহিছিলোঁ, অলপ প্ৰব্লেম দি আছিল। কোনো বেয়া চেয়া নাপাওঁ আৰু পিছফালে দেখছি না আৰু গাইছ এতিয়া আহি মই ওপৰ পালোঁ আৰু ওপৰতো চাব পাৰে অলপ নজৰাটো। মজা লাগছি হে, মজা লাগছি না? মজা লাগছে। আৰু লাইটিঙো মজা একদম ভাল লাগছি। ৰহছো আগে অলপ পাৰ হৈ লওঁ সেইফালে। তো গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।